নমস্কাৰ, লেটছ বি ক্ৰিয়েটিভ উইথ পাৰ্কি এটা নতুন ভিডিঅ'ত আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু পোনপ্ৰথমে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ আপোনালোক সকলোলৈকে। আশা কৰোঁ সকলোৱে হাঁহি ফূৰ্তিৰে এইবাৰ বিহু উদযাপন কৰে যেন। আৰু আজি মোৰ ভিডিঅ'টো হৈছে এই বিহু বতৰত মই মোৰ লিভিং ৰুমটো কেনেকৈ সজাইছোঁ তাৰে ওপৰত এটা সৰু ভিডিঅ' কৰিছোঁ। আৰু ইয়াৰ পৰা মই কেইটামান আইডিয়াও শ্বেয়াৰ কৰিম আপোনালোকৰ লগত কেনেকৈনো লিভিং ৰুমটো সজাব পৰা যায় বিহু বতৰত অলপ অন্য ধৰণে। সদায়তো আমি একেভাগেই সজাই থওঁ আৰু কিবা ফেষ্টিভেল আহিলে এনেকুৱা ধৰণৰ উৎসৱ পাৰ্বণ আহিলে অকণমান বেলেগ ধৰণে সজায়ো ভাল লাগে উৎসৱবিলাকৰ লগত মিলাই। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু তেনেহ'লে বেছি সময় নকৰি আহকচোন ভিডিঅ'টো আগবাঢ়ক। আৰু প্ৰথমেই মই ইয়াৰ কুশ্যন কভাৰকেইটা চেঞ্জ কৰিম আৰু লগতে তলৰ স্প্ৰেডখনো সলাম। যিহেতু বিহুৰ বতৰ সেয়ে অকণমান কালাৰফুল অকণমান পপ আপ কালাৰ ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ মই। আৰু এয়া মই কুশ্যন কভাৰকেইটা লগাইছোঁ আৰু এইকেইটা হাতেৰে বনোৱা হয়, হাতেৰে এম্ব্ৰইডাৰী কৰা। মই এখন এক্সপ'ৰ পৰা কিনিছিলোঁ। মোৰ এনেকুৱা বস্তুবিলাক খুব ভাল লাগে আৰু লগতে এখন ৰেড কালাৰ স্প্ৰেড পাৰিছোঁ। আৰু এতিয়া কৰিম এটা DIY। এইটো এটা ক'ল্ড ড্ৰিংকছৰ বটল হয় যাক মই এটা ফ্লাৱাৰ ভাছ বনাম। আৰু অকণমান লৈছোঁ গামোচাৰ টুকুৰা যি মোৰ ওচৰত আছিল অলপমান আৰু লগতে ফেব্ৰিকলৰ সহায়ত মই এনেকৈ তাক লগাই ল'লোঁ। লগতে পম্পমো লগাই দিছোঁ মোৰ ওচৰত আছিল কাৰণে। এনেকৈ ফেব্ৰিকলৰ সহায়তে লগাইছোঁ। একেবাৰে সহজ এটা DIY। বিহু বতৰ যিহেতু সেইকাৰণে ভাবিলোঁ গামোচাৰে অকণমান এনেকৈ বনাওঁ, খুব ভাল লাগিব সজাবলৈ হ'লে। আৰু তাত সজাবলৈ এতিয়া মই মোৰ বেলকনিৰ পৰা এয়া কেইটামান ডাইনথাছৰ ফুল লৈছোঁ। আৰু এই ফুল কেইপাহ ৩-৪ দিনলৈ ধুনীয়াকৈ সজীৱ হৈ থাকে পানীত থ'লে। আৰু এতিয়া মই মোৰ চেণ্টাৰ টেবুলখন ডেকৰ কৰিম আৰু সেয়ে মই এখন তাত টেবুল মেট পাৰি দিছোঁ থিমটোৰ লগত যোৱাকৈ ৰেড বৰ্ডাৰ দিয়া এখন টেবুল মেট আৰু লগত লৈছোঁ এখন মই কোষ্টাৰ। মই ট্ৰে সলনি ইয়াত কোষ্টাৰ ব্যৱহাৰ কৰিছোঁ, উডেন কোষ্টাৰ। এখনো দেখিবলৈ ভাল লাগে এনেকৈ সজালে। আৰু এখন ইয়াতে শৰাই লৈছোঁ সৰু আৰু এয়া মই বনোৱা ফ্লাৱাৰ ভাছটো। আৰু লগতে দিছোঁ এটা চিৰামিক পট। এইটো একেবাৰে সৰু হয় আৰু সেইকাৰণে মই সৰু এটা মানি প্লাণ্টে ভৰাই দিছোঁ। আৰু সদায় এনেকুৱা ডেকৰ পিচবিলাক অড নাম্বাৰ হ'ব লাগে, তেতিয়া দেখিবলৈ বেছি ধুনীয়া লাগে। আৰু এনেকৈ মই মোৰ চেণ্টাৰ টেবুলখন সজালোঁ। আৰু এতিয়া আন এটা DIY কৰিব লৈছোঁ। ইয়াত মই এখন ফটো ফ্ৰেম লৈছোঁ আৰু লগতে লৈছোঁ এখন গামোচা। গামোচাখন মই কটা নাই, নকটাকৈ ব্যৱহাৰ কৰিছোঁ আৰু এইখন এনেকৈ মই ফ্ৰেম কৰি ল'লোঁ ইয়াত। এটা খুব ধুনীয়া ডেকৰ পিচ একেবাৰে সহজতে ৰেডি হৈ গ'ল। এতিয়া এখন কৰ্ণত এখন মই টেবুল ৰাখিছোঁ আৰু তাৰ ওপৰতে মই এই ডেকৰ পিচখিনি সজাম। আৰু লগতে ৰাখিছোঁ এয়া একেবাৰে সতেজ তগৰ ফুল। তগৰ ফুল ৰখাৰ পাছত ৰুমটো ইমানেই ধুনীয়া গোন্ধাইছে। ইয়াত কোনো ৰুম ফ্ৰেছনাৰৰ প্ৰয়োজন নাই আৰু বেলেগকৈ। আৰু ইয়াত মই সৰু সৰু কেইটামান ডেকৰ পিচ ৰাখিছোঁ। আৰু আপোনালোকেও এনেধৰণে সজাব পাৰে আপোনালোকৰ যিকোনো এটা কৰ্ণাৰ। আৰু যদি ডাঙৰ ফ্ৰেম থাকে তেনেহ'লে ধুনীয়াকৈ দীঘলকৈ গামোচাখন ফ্ৰেম কৰি ৱালতো লগাব পাৰে, দেখিবলৈ তেতিয়া খুব ধুনীয়া লাগিব। মোৰ সেইখিনি সুবিধা নাই, সেয়ে মই এনেকৈ ফ্ৰেম কৰি টেবুলতে ৰাখিছোঁ। আৰু এনেকৈ সজাবলৈ চেষ্টা কৰিছোঁ মই এটা কৰ্ণাৰ। আৰু টেবুলখনৰ তলত মোৰ এনেকুৱা এটা জেগা আছিল, তাতো মই এটা মানি প্লাণ্ট ৰাখিছোঁ। আৰু এতিয়া মোৰ টিভি ইউনিট আৰু কৰ্ণাৰ টেবুলখনৰ মাজৰ এইখিনি স্পেচ খালী আছিল, সেইকাৰণে মই এটা লাকি বেম্বো প্লাণ্ট ৰাখি দিছোঁ যাতে জেগাডোখৰ দেখিবলৈ ধুনীয়া লাগে আৰু এটা খুব ধুনীয়া ভাইবো আহে। আৰু
আৰু তেনেদৰে মই আনটো কৰ্ণাৰটো এনেকৈ এখন কৰ্ণাৰ টেবুল ৰাখিছোঁ আৰু লগতে দুখন সঁফুৰা আৰু এখন বটাই হয় এখন লগতে এটা থৈছোঁ মানি প্লাণ্ট। বিহুৰ সময়ত এনেকুৱা ধৰণৰ শৰাই সঁফুৰা কাঁহৰ যিকোনো বস্তু দি সজালে খুব ধুনীয়া লাগে আৰু সেইখিনি বস্তু ব্যৱহাৰ কৰি মই মোৰ এই ডেকৰটো কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন টেক কেয়াৰ, বাই বাই।